দ্বিতীয় দিনাখন ৰাতিপুৱা ৰাইজে পুথিৰ আগত চাকি জ্বলাইছেহি আৰু চাকি জ্বলাই ভাগে ভাগে কামত লাগি গৈছে। এয়া ৰাতিপুৱা অহা লোকসকলক জলপান খোৱা হৈছে আৰু লগতে ঘৰৰ মানুহক খাইছে। পুথিভাগ বিদায় দিয়া হ'ল আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিব আৰু তাৰপিছতে সমূহীয়াকৈ সন্মতি জনাব পাৰিব। গুৰু দায়িত্ব দেই, এয়া পনীৰ ভাগ কৰি আছে। এইটো 3 নম্বৰটো বেচ আৰু ইয়াৰ পাছতে আমি খাম আৰু আমি খোৱা ভিডিঅ' কৰিবলৈ নহ'লে। মোৰ ভিডিঅ' চাই থকা সকলোলৈকে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।
রে